Good morning. Good morning. তো আজি আমি ক'ত আছো? এতিয়া আমি ক'ত যাই আছো? তো গুড মৰ্নিং অল এম এল এফ ফেমিলি। তো আমি এতিয়া গৈ আছো ৰাতিপুৱা, বৰ্তমান টাইম হৈ আছে 5:30 আৰু এতিয়া আমি গৈ আছো কি আছিল কিবা ত্ৰিবেণী সংগম বোলে তিনিটা নদীৰ লগ হয় ৰাইট। তিনিটা নদী একলগ হয়। তো আজি আমি সেইটো চাবলৈ গৈ আছো। আমাৰ অল টিম, আমি যিমান টিম আহিছিলো নৰ্থ ইষ্টৰ পৰা, আমাৰ অসমৰ পৰা, আমি সকলোৱে যাম এতিয়া, ঠিক আছে। তো আমি ৰেডি হৈ আছো। তো বাকীখিনি আমি ক'ত যাই আছো, কেনেকৈ যাই আছো আপোনাক আগৰ ভিডিঅ'ত দেখাম। আপোনালোকে ভিডিঅ'টো চাই থওক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো ৰাতিপুৱা 5টাত উঠি কেনেকুৱা লাগিছে কলকাতা দীঘাত? ভাল লাগি আছে। হা ভাল লাগি আছে। এইবিলাক হেল্ল' আমি অল হাই আমি অল লিডাৰ, আমি এতিয়া যাই আছো সাগৰৰ পাৰত। তো এতিয়া আমি সকলোৱে ৰেডি হৈ আছো আৰু এতিয়া আমাৰ পিছফালে বিল্ডিংটোত তাতে আমি আছিলো। আৰু ইমান ধুনীয়া বিউটিফুল প্লেচ, কি ক'ম আৰু, ধুনীয়া, বহুত ধুনীয়া লাগিছে জেগাখিনি চাই কেনে, ঠিক আছে। বাহেটা পৰা কেনেকুৱা লাগিছে? হা আচ্ছা, এই বঢ়িয়া, হিন্দী আহি গৈছে না, ধুনীয়া। তো এইবোৰ এতিয়া আমাৰ মানুহ আৰু এইফালে চাওক BMW লাক্সাৰী কাৰ, আৰু এইবোৰ বিল্ডিং চব হোটেল। এইটো ৰাস্তাৰ কাষত পাৰ্ক, আৰু পাৰ্কৰ ৰাস্তাৰ কাষত ডাঙৰ হোটেল। এইবোৰ চাওক ডাঙৰ হোটেল। এতিয়া আমি গৈ আছো চাব কাৰণে, সাগৰ চাব কাৰণে গৈ আছো। আমি এতিয়া সকলোৱে গাড়ীত বহিছো। আমাৰ এইটো কণ্ডাক্টৰ হয়, পইচা তুলি আছে দুটা এইটো ল'ব মোৰ পইচাটো। পইচা উঠাই আছে আহি কিনে হাওৰা। ডাঙৰ কাপত ই গৈ নহয় আমাৰ ঘৰত ই দেখা পায়। আমি দীঘা সাগৰৰ পাৰত আহি পালো। দীঘাৰ বুকুৰ আহি পাইছো আমি সাগৰৰ পাৰত, ঠিক আছে। তো গাইজ এইটো হ'ল সাগৰ, এইফালে চাওক সাগৰ। আৰু ইয়াতে আপোনাৰ বিখ্যাত এইটো চাওক সূৰ্যটো, কিমান ধুনীয়া ভিউ, কিমান ধুনীয়া এটা ভিউ আছে, দেখা পাইছে আপোনালোকে। আৰু ইয়াতে বিখ্যাত মাছৰ কাৰণে, বহুত ডাঙৰ মাছ, কাৰণ সাগৰৰ পৰা মাছ উঠাই আছে আৰু বিকি আছে। আৰু ইয়াৰ পৰাই সকলো জেগাতে মাছ যায় বুলি মই শুনিছোঁ, অল অভাৰ ইণ্ডিয়া ইয়াৰ পৰাই মাছ যায়, চাপ্লাই হয় ইয়াৰ পৰা, ঠিক আছে। তো আপোনাক আৰু আগত দেখাই আছোঁ বলক। যদি নিউ আহিছে মোৰ চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। কিমান ধুনীয়া ভিউ, সেইটো সাগৰ। চিনি পায় আপোনালোকে, সি ঘৰত উঠিছে। তো বৰ্তমান নাৰ্ভাছ হৈ আছে। ছাৰ বঢ়িয়া মজা। ফুল এনজয় মাতৰা। তো এতিয়াৰ পৰা ফটো ছেশ্যন হৈ আছে, সকলোৱে পুৰা সাগৰৰ পাৰৰ পৰা ফটো তুলি আছে। তো গাইজ কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বঢ়িয়া। এতিয়া আমাৰ অল টিম মেম্বাৰে ফটো উঠিছে, পাৱাৰ অফ মাই লাইফ ষ্টাইল। যে নেকি প'জ জানা নাছিলে আগতে, এতিয়া প'জ দি আছে। কেনেকুৱা প'জ, বঢ়িয়া। আমাৰ ব্ৰেকফাষ্ট মানে কি অলপ চাহ তাহ খাম, কিবা কিবি খাম। এই বনাব দি আছে, ৰুবুল ছাৰে অৰ্ডাৰ দি আছে। এই মজা, আমাৰ কেইটা কৈ
চাচা এই মজা এটা কার হয় আম্বুলেন্স এগুলা আমার গ্রুপটো কয় লৈ ল যা এখন মজা আহিছে ঐ তো গাইস একেলগে ফটো তুলিছিলো এটা লগ লগ ওলাই দিছে চা কি মজা মজা ফটো তাই ফটোগুলা ওলাই দিছি এই যে এইখন চা আমাৰ দুটাই মজা আহিছে 100 টকা দিব লাগে এইখন চা গ্ৰুপ 30 টকা দিব লাগে এখনৰ ঠিকে আছে এনজয় হৈ গ'ল এইবোৰ মাছ সাগৰৰ মাছ এইবোৰ চব সাগৰৰ মাছ ঠিক আছে এইবোৰ চব সাগৰৰ মাছ দীঘা মাছৰ বাবে বিখ্যাত কি হ'ল নহয় জানো জানো আছে কিনা খুচুৰা নহয় আছে আৰু চাহিল একমত দিছে আৰু চাৰ তলত দিছে একেলগে তাই গুছিকে নহয় গাড়ী আমাৰ গাড়ীত যাব লাগিব তোৰ গুচি যায় গাড়ী দি যাইছিল কোচিঙত দি যায় এটা কলম চাইছিলো কিন্তু কলম কেলা হেৰি কাট পেছিল নহয় মানে সেইকাৰণে এ চব মাছৰ বাবে বিখ্যাত এইবিলাক চব মাছ মাছ এইবিলাক চব মাছে মাছ চব শুকান মাছ এতিয়া মাছবোৰ মাৰে আৰু শুকাই শুকাই পুৰা বিকে তো এতিয়া আমি আকৌ যাম আমাৰ হোটেলত এতিয়া আমি গৈ আছো আমাৰ গাড়ীত ঠিক আছে তাৰ পৰা আমি গুচি যাম হোটেল এতিয়া হোটেলত যাই ধুনীয়া কৰি ফ্ৰেছ হৈ ব্ৰেকফাষ্ট কৰি আমি ব্ৰেকফাষ্ট কৰা নাই এতিয়া জাষ্ট চাহ খালোঁ এতিয়া বৰ্তমান তো চাহ খাই ল'লোঁ এতিয়া হোটেলত যাই আমি আৰু ব্ৰেকফাষ্ট কৰিম আপুনি টাৰ্গেট লওক যে নেক্সট টাইম STC হৈ কেনে আপোনাৰ অল ফেমিলি কেতিয়া লৈ আহিব হয় স্যার বুজিছে বুজিছে হয় বলো বলো তো গাইজ আমি আহিলোঁ সাগৰৰ পাৰৰ পৰা আহিলোঁ আহি এতিয়া আমি হোটেলত ব্ৰেকফাষ্ট কৰিলোঁ ব্ৰেকফাষ্ট কৰি এতিয়া আমি যাই আছোঁ চুইমিং এই ওপৰত চুইমিং পুল আছে চুইমিং পুলটো পিছত দেখাম তাৰ লগতে আপোনাক বিল্ডিঙৰ ইয়াৰ পৰা অলপ ভিউটো দেখা দি আছোঁ আপোনালোকক এইবোৰ চব হোটেল দীঘাৰ পাৰত এইবোৰ চব হোটেল হয় এইবোৰ হোটেল আৰু বনাই আছে কিছুমান এইবিলাক কাম চলি আছে হোটেলৰ আৰু এইবোৰো হোটেল হয় আগত এই চাক সেই জংঘলৰ এইটো চাইডে আছে আপোনাৰ পাৰ্কটো আৰু চৰি সাগৰটো আছে আৰু এইটো এটা পাৰ্ক হয় সৰু গধূলি বহিবৰ কাৰণে ৰাতি ভাল লাগে ৰাতি ধুনীয়া লাইট চাইট জ্বলিকে এইবোৰ এটা হোটেল আছে ঠিক আছে তো বলক আপোনালোক আমি চুইমিং পুলটো দেখাই আছোঁ এটা আপোনালোক চুইমিং পুলটো দেখাই আছোঁ ৰ'ব এইটো পুৰা এনজয় ছাৰ ফুল এনজয় বঢ়িয়া বঢ়িয়া হওক বঢ়িয়া নুধো মই এতিয়া बोलो फुल ए रे मन लो मन लो क्या बोल ले तो गाड़ी है যাক 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 বঢ়িয়া গধূলি সময়ত বহিব পাৰে চেয়াৰ টেয়াৰ লগাই টেবুল চেবুল লগাই আৰু এইটো ৰাস্তা ধুনীয়া নাজাৰা ৰাতি ভাল লাগে একচুৱেলি দিনত ভাল ইমান ভাল নালাগে আছে কি নাই না ওলাই গ'ল তো গাইজ আজি গোটেইখিনি বস্তু দেখাই দিলোঁ আমি ৰাতিপুৱা সোনকালে উঠিলোঁ উঠি কেনে প্ৰথম গ'লোঁ দীঘা সাগৰৰ মাজত তাতে বহুত আমি এনজয় কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ ঠিক আছে তাৰপিছত হোটেলত আহিলোঁ হোটেলত আহি ব্ৰেকফাষ্ট চেকফাষ্ট কৰি আমাৰ আৰু কিছুমান কৰিবলৈ কাম আছিল আমি সেইবোৰ কাম কৰিলোঁ তাৰপিছত আমি আৰু কি কৰিলোঁ চুইমিং পুলত গ'লোঁ অলপ হোটেলত ঘূৰিলোঁ ঠিক আছে এতিয়া আৰু কাৰোবাৰ বেলেগ বেলেগ জেগাত গৈছে ফুৰিবৰ কাৰণে মই যোৱা নাই ঠিক আছে মই আকৌ পিছত যাম মই অলপ ৰেষ্ট কৰি আছোঁ অলপ আৰাম কৰিছোঁ অলপ গাটো বেয়া লাগিছে অলপ আৰাম কৰিছোঁ তো আজিৰ কেনে মই ব্লগটো আজি ইয়াতে খতম কৰিলোঁ যদি আপোনালোকে ব্লগটো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী ভিডিঅ' মই আকৌ নেক্সট ব্লগত দেখাই আছোঁ তো থেংক ইউ